নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱতক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আজি বেছি দেৰি নকৰি প্ৰথমটি খবৰলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰথমটি খবৰ হৈছে অসমৰ মোহময়ী অভিনেত্ৰী সুৰভি দাসৰ বিষয়ে। হয়, অসমৰ বাবে গৌৰৱৰ কথা যে সুৰভি দাসে অসমৰ পৰাই গৈ বলিউডৰ দৰে চিনেমাত অভিনয় কৰিবলৈ সুযোগ পাইছে। আমি সকলোৱে সৰুতে চোৱা ৰামায়ণ চিৰিয়েলখন এতিয়া চিনেমা হ'বলৈ গৈ আছে। ৰামায়ণ চিনেমাখন বনাব বলিউড ইণ্ডাষ্ট্ৰীয়ে। এতিয়ালৈকে খবৰ পোৱা মতে ৰামায়ণ চিনেমাখন হ'ব বহুত বিগ বাজেটৰ চিনেমা। ৰামায়ণ চিনেমাখনত অভিনয় কৰিব ৰণবীৰ কাপুৰ আৰু সাই পল্লৱীৰ দৰে ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীয়ে। ৰামায়ণ চিনেমাখনত ইমান ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰাৰ লগতে আমাৰ অসমৰ পৰাও সুৰভি দাসে গৈ অভিনয় কৰিবলৈ সুযোগ পোৱাটো বহুত গৌৰৱৰ কথা। ইতিমধ্যে চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু শ্বুটিঙো ষ্টাৰ্ট হৈছে। আৰু বহুতো নিউজ চেনেলে জনাইছে যদিও এতিয়ালৈকে চিনেমাখনৰ একজেক্ট বাজেটটো গম পোৱা হোৱা নাই। তেতিয়াহ'লে আমাৰ অসমৰ জীয়ৰী সুৰভি দাসক বলিউডৰ চিনেমাত চাবলৈ কোনে কোনে এক্সাইটেড হৈ আছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া নেক্সট খবৰটিলৈ আগবাঢ়িছোঁ। নেক্সট খবৰটো হৈছে ডেন্সিং ৰিয়েলিটি শ্ব' ছুপাৰ ডেন্সাৰ ছিজন 5ৰ বিষয়ে। ছুপাৰ ডেন্সাৰ বহুতে চাইছেই চাগে, ময়ো ছুপাৰ ডেন্সাৰৰ গোটেইকেইটা ছিজনে চাইছোঁ। আৰু ছিজন 2ত আমাৰ অসমৰে বিশাল শৰ্মাই জিকিছিল আৰু ছিজন 4ত অসমৰে ফ্লৰিনা গগৈ জিকিছিল। আৰু ছিজন 4ৰ পিছত 4 বছৰ পিছত ছুপাৰ ডেন্সাৰ ছিজন 5 যোৱাকালি 19 জুলাইৰ পৰা নতুনকৈ আৰু আৰম্ভ হৈছে। আৰু ছিজন 5 নতুনকৈ ষ্টাৰ্ট কৰিছে যিহেতু চব বস্তু নতুনকৈ দেখিবলৈ পোৱা গৈছে। এইবাৰ কণ্টেষ্টেণ্টবিলাকৰ কোনো অডিশ্যন হোৱা নাই, গুৰুবিলাকে যাই নিজে কণ্টেষ্টেণ্ট চিলেক্ট কৰি আনিছে। আৰু ডাইৰেক্ট গ্ৰেণ্ড প্ৰিমিয়াৰ এপিছডৰ পৰা ছিজনটো ষ্টাৰ্ট কৰিছে। বাকী এতিয়া নেক্সট খবৰটো হৈছে ইউটিউবাৰ আশিষ চাঞ্চলানীৰ বিষয়ে। যোৱা ভিডিঅ'ত মই জনাইছিলোঁৱে যে আশিষ চাঞ্চলানী এক্ট্ৰেছ এজনীৰ লগত ফটো উঠি ইনষ্টাগ্ৰামত ফাইনেলি বুলি কেপশ্যন দি এখন ফটো আপলোড কৰিছিল। আৰু আশিষ চাঞ্চলানীৰ সেই ফটোখন চাই বহুতে ৰিয়েক্ট কৰি কৈছিল যে আশিষ চাঞ্চলানীৰ নতুন গাৰ্লফ্ৰেণ্ড হ'ব পাৰে। আৰু কিছুমানে কৈছিল যে আশিষ চাঞ্চলানীৰ নতুন ভিডিঅ'ৰ শ্বুটিঙৰ ফটোও হ'ব পাৰে। হয়, প্ৰেংকে কৰিছিল। আশিষ চাঞ্চলানীৰ এইজনী কোনো গাৰ্লফ্ৰেণ্ড নহয়, নিউ মিউজিক ভিডিঅ' এটাৰে ফটো আছিল। আৰু মিউজিক ভিডিঅ'টো যোৱাকালি টি ছিৰিজ চেনেলত ৰিলিজ হৈছে। আপোনালোকে এতিয়ালৈকে যোনে যোনে গীতটি শুনা নাই এবাৰ গৈ শুনিব পাৰে। এতিয়া নেক্সট খবৰটো হৈছে ইনষ্টাগ্ৰামৰ এটা নতুন আপডেটৰ বিষয়ে। ক'ব গ'লে ইনষ্টাগ্ৰামৰ এই নতুন আপডেটটো এলেহুৱাবিলাকৰ বাবেহে বেছি ভাল হ'ব। যদি আপুনি ইমানে এলেহুৱা যে ইনষ্টাগ্ৰামৰ ৰিল স্ক্ৰল কৰিবৰ বাবেও মন নাযায়, তেতিয়াহ'লে টেনশ্যন নল'ব, ইনষ্টাগ্ৰামৰ এটা নতুন আপডেট আহিছে। আৰু ইনষ্টাগ্ৰামে নতুন এটা ফিচাৰ্ছ আনিছে আৰু ফিচাৰ্ছটো হৈছে অটো স্ক্ৰল। ফিচাৰ্ছটো হৈছে যে আপুনি যদি ৰিল চাই থাকে আৰু ৰিলটো যদি শেষ হৈ যায়, তেতিয়া আপুনি যিটো অটো স্ক্ৰল অপশ্যনটো যদি অন কৰি ৰাখে, ৰিলটো নিজে নিজে স্ক্ৰল হৈ যাব। বাকী নাজানো আৰু ইনষ্টাগ্ৰামৰ এই নতুন আপডেটটো কিমান ইউজফুল হয়, তথাপিও আপোনালোকৰ মতামতটো কমেণ্ট বক্সত জনাব। নেক্সট খবৰটো ক'বলৈ ওলাইছোঁ চাইয়াৰা মুভিৰ বিষয়ে। হয়, চাইয়াৰা মুভিখনে বক্স অফিচৰ ডাঙৰ ডাঙৰ ৰেকৰ্ড ব্ৰেক কৰি আছে। আৰু মুভিখনৰ বক্স অফিচ কালেকশ্যন চাই লওক, ডে 1ত 21 কৰ'ৰ। আৰু মুভিখনৰ এক্টিং কৰা এক্টৰ এক্ট্ৰেছ হৈছে নিউ কামাৰ। আৰু নিউ কামাৰ হৈ বক্স অফিচত হিষ্ট্ৰী ক্ৰিয়েট কৰিছে। বিগেষ্ট অপেনাৰ এভাৰ ফৰ এ ফিল্ম হেডলাইন বাই নিউ কামাৰ্ছ। এই মুভিখনৰ ক্ৰেজ ইমানেই বেছি হৈছে যে ছান অফ চৰ্দাৰ ৰিলিজ হ'বলগীয়া কথা আছিল, কিন্তু মেকাৰ্ছে এসপ্তাহৰ বাবে পষ্টপন কৰিবলগীয়া হ'ল। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।